হাই গাইজ, মৌচুমীৰ আখললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন চাওঁ মইনো ঘৰতে কেনেকৈ ট'ষ্টেড চিকেন বনাওঁ। প্ৰথমতে মই চিকেনখিনি এটা পাত্ৰত লৈ তাতে মাষ্টাৰ্ড অইল 3 চামুচমান দি লৈছোঁ। এতিয়া মই ইয়াত ৰেড চিলি 2 চামুচমান দিম আৰু তাৰ পাছত মই ইয়াতে জিৰা গুড়িও 2 চামুচমান দি ল'ম। তাৰ পাছত মই তাতে জালুকৰ গুড়িও 2 চামুচমান দি লৈছোঁ। এতিয়া মই ইয়াত হালধি গুড়ি 2 চামুচমান দিম আৰু সোৱাদ অনুসৰি আন্দাজমতে নিমখো 2 চামুচমান দি ল'ম। তাৰ পাছত মই তাতে নৰসিংহৰ পাত 2টামান দিম। নৰসিংহৰ পাত দিলে খাবলৈও সোৱাদ হয় আৰু গোন্ধটো বহুত ধুনীয়া আহে। আপোনালোকেও এনেকৈ দিবচোন। তাৰ পাছত মই চিকেনখিনিত কালাৰৰ কাৰণে অলপমান ফুড কালাৰ দি ল'ম। ফুড কালাৰটো দিলে চিকেনখিনিৰ ৰংটো বহুত ধুনীয়াকৈ আহে আৰু দেখিবলৈ ভাল দেখে। এতিয়া মই মিশ্ৰণখিনি ধুনীয়াকৈ সানি ল'ম। এনেকৈ চিকেনখিনি আগতেই সানি ল'লে দেখিবলৈ ভাল হয় আৰু খাবলৈও ভাল হয়। এয়া চাওক, চিকেনখিনি মই ধুনীয়াকৈ সানি লৈছোঁ। চিকেনখিনি ধুনীয়াকৈ সানি ল'লে পিছত খাবলৈ সোৱাদ হয়। আপোনালোকেও চিকেনখিনি ধুনীয়াকৈ সানি ল'ব। প্ৰথমতে মই ইয়াত ধুনীয়াকৈ সানি লৈছোঁ। সানি পেলাই চিকেনখিনি মই প্ৰায় আধা ঘণ্টামানৰ কাৰণে ৰুম টেম্পাৰেচাৰতে থৈ দিম। ফ্ৰিজত থ'ব নালাগে, আপোনালোকে ৰুম টেম্পাৰেচাৰতে থৈ দিব। এয়া চাওক, আধা ঘণ্টাৰ পাছত মই এতিয়া চিকেনখিনি বনাবলৈ আহিছোঁ। প্ৰথমতে মই কেৰাহীখনৰ হিটটো চাব লাগিব। আপোনালোকে কেৰাহীখনৰ হিট হোৱাৰ পাছতহে অইল দিব। মোৰ এয়া কেৰাহী গৰম হৈ গ'ল। মই তাতে এতিয়া মাষ্টাৰ্ড অইল 3 চামুচ 4 চামুচমান দি দিম। আপোনালোকে পাৰিলে নন ষ্টিকি কেৰাহী ইউজ কৰিব। নন ষ্টিকি কেৰাহী ইউজ কৰিলে তাতেও লাগি নধৰে আৰু বনাবলৈও সহজ হয়। তেল গৰম হোৱাতহে চিকেনখিনি দিব লাগিব। আপোনালোকে তেল গৰম হৈছে নে চাই ল'ব। মোৰ এয়া তেল গৰম হৈ গ'ল। মই এতিয়া চিকেনখিনি দি দিছোঁ। এটা কথা লক্ষ্য কৰিব, হিটটো যাতে কমত থাকে, নহ'লে চিকেনখিনি ভালকৈ সিজি নাযাব। হিটটো কমাই ৰাখিব আপোনালোকে প্ৰথমতে। মই এয়া চাওক, লক্ষ্য কৰিছে চাগে, হিটটো কমাই ৰাখিছোঁ কাৰণ চিকেনখিনি সিজিব লাগিব ভালকৈ। আৰু চিকেনখিনি কেৰাহীত দি পেলাই আপোনালোকে লৰাই ল'ব। এয়া চাওক, মই ভালকৈ লৰাই লৈছোঁ। এয়া দেখিছে আপোনালোকে, মই ভালকৈ লৰাই লৈছোঁ প্ৰথমতে। চিকেনখিনি লৰাই লোৱাৰ পিছত আপোনালোকে ঢাকন মাৰি দিব আৰু হিটটো কমত ৰাখিব। এয়া চাওক, প্ৰায় 3 মিনিটমানৰ পাছত মই ঢাকনটো খুলি দিছোঁ। চিকেনখিনি আমাৰ আধা প্ৰায় সিজিছেই। আকৌ লৰাই লৈ পেলাই মই ভালকৈ আকৌ ঢাকন মাৰি দিব লাগিব। এয়া মই ভালকৈ লৰাই লৈছোঁ চিকেনখিনি। আকৌ মই 4 মিনিটমানৰ পাছত যেতিয়া ঢাকনটো খুলিছোঁ, এয়া চাওক, চিকেনখিনি আমাৰ আধা হৈ গ'ল। যেতিয়া চিকেনখিনি আধা সিজা নিচিনা পাব, তেতিয়া আপোনালোকে তাতে নহৰু আৰু আদাৰ পেষ্ট অলপমান দি দিব। নহৰু আৰু আদাৰ পেষ্ট দিলে খাবলৈ বেছি সোৱাদ হ'ব আৰু গোন্ধটোও ভাল আহিব। বেছি নিদিব, অলপমান নহৰু আৰু আদাৰ পেষ্ট দিলেই হ'ব। এয়া নহৰু আদাৰ পেষ্ট দিয়াৰ পিছত চাওক, হৈয়ে গৈছে আমাৰ চিকেনখিনি। অলপ ৰঙচুৱা ৰঙচুৱা হৈছে। দেখিছে কিমান কম তেলতে অতি সহজে বনাব পাৰি, বেছি টাইমো নালাগে। এয়া আমাৰ হৈয়ে গৈছে চিকেনখিনি। এয়া চাওক, আপোনালোকে ধৰিব পাৰিছে চাগে। অলপ ৰঙচুৱা ৰঙচুৱা হোৱালৈ হ'লেই হ'ল। এয়া ৰঙচুৱা হৈ গ'ল। এয়া মোৰ হৈয়ে গৈছে চিকেনখিনি। ৰঙচুৱা হ'লে আপোনালোকে ফ্ৰাই কৰিলেই হ'ল। মোৰ এয়া সিজিলেই চিকেনখিনি। মোৰ চিকেন প্ৰায় হৈ গ'ল।
এতিয়া মই চিকেনখিনি নমাই ল'ম ভালকৈ। এয়া চাওক মোৰ চিকেনখিনি মই নমাই লোৱাৰ পিছত এয়া চাওক মোৰ চিকেন কেনেকুৱা হৈছে আপোনালোকে মোক জনাব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভালেই পাইছে। লাষ্টত মই ঘি এচামুচমান দি দিছোঁ। ঘি দিলে ইয়াৰ সোৱাদটো আৰু দুগুণ বাঢ়ি যাব আৰু গোন্ধটোও ভাল আহিব। এইটো মোৰ প্ৰথম ভিডিঅ' হয়। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই পাব। আপোনালোকে মোক মৰম দিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকেও ঘৰতে এনেকৈ সহজতে ট'ষ্টেড চিকেন বনাব পাৰে কম সময়তে। এয়া চাওক মোৰ ট'ষ্টেড চিকেন ৰেডি হৈ গ'ল।